প্ৰথমে মই নিতা কিচেনলৈ সকলোকে স্বাগতম জনালো। বহুদিন বিৰতিৰ পিছত আপোনালোকলৈ মই এটা নতুন ৰেচিপি লৈ আহিছো। এই ৰেচিপিটো হৈছে উৰহীৰ এটা ৰেচিপি আৰু উৰহী সাধাৰণতে আমাৰ ভাজি খাই থকা হয়, কিন্তু উৰহী আমি বেলেগ ধৰণেও কেতিয়াবা বনাই খাব পাৰো। আৰু আজি মই যেনে ধৰণে বনাইছো আপোনালোকে এই ৰেচিপিটো খাবলৈ বহুত বেছি ভাল পাব। আহকচোন কেনেকৈ মই এই ৰেচিপিটো বনাইছিলো চাওঁ। উৰহীৰ এই ৰেচিপিটো বনাবলৈ মই ইয়াত 300 গ্ৰাম উৰহী লৈ লৈছোঁ আৰু উৰহীখিনি মই তাৰ কিনাৰৰ যিখিনি আঁহ থাকে সেই আঁহখিনি মই ভালদৰে এনেকৈ গুচাই ল'ম, কাৰণ আঁহখিনি থাকিলে খাবলৈ ভাল নালাগে। আৰু মই এইখিনি গুচোৱাৰ আগতে ভালদৰে ধুই লৈছোঁ। ধুই লোৱাৰ পিছত এইখিনি মই সৰু সৰুকৈ কাটি ল'ম। এনে ধৰণৰ টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া গোটেইখিনি কটা হৈ গৈছে। কটাৰ পিছত এইখিনি বইল কৰিব লাগিব। বইল কৰিবৰ বাবে মই গেছৰ ওপৰত এখন কেৰাহীত পানী গৰম হ'বলৈ দিছোঁ। এতিয়া মই তাতে এইখিনি দি দিছোঁ। এতিয়া মই তাতে আধা চামুচ নিমখ দি দিছোঁ আৰু এইখিনি ভালদৰে এতিয়া উতলিবলৈ দিম। এতিয়া মই ঢাকোনখন মাৰি দিছোঁ আৰু 10 মিনিটমান সময় এনেদৰে উতলিবলৈ দিম। 10 মিনিট হৈ গ'ল, ঢাকোনখন খুলি দিছোঁ আৰু হেতাৰে ভালকৈ লৰাই দিছোঁ। এতিয়া মই উৰহীখিনি হাতেৰে এনেকৈ পিটিকি চাম, যদি কোমল হৈ গৈছে তেতিয়া এইখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম আৰু ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি এটা পেষ্ট বনাই ল'ম। পুনৰ মই গেছৰ ওপৰত বেলেগ এখন পেন উঠাই দিছোঁ আৰু তাতে জোখমতে মিঠাতেল দি দিছোঁ। তেলখিনি যেতিয়া গৰম হ'ব তাত মই আধা চামুচ কালজিৰা দি দিছোঁ আৰু 2টা শুকান জলকীয়াও তাতে দি দিম। এতিয়া কালজিৰা আৰু শুকান জলকীয়াকেইটা অকণমান ধুনীয়া গোন্ধ এটা ওলোৱালৈকে এনেকৈ লৰাই দিছোঁ আৰু তাতে মই এতিয়া প্ৰায় 6-7 ফুটামান নহৰু সৰু সৰুকৈ কাটি লৈছোঁ, সেইখিনি দি দিছোঁ। নহৰুখিনি দিয়াৰ পিছত এইখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিব লাগিব আৰু অকণমান ৰঙচুৱা হ'বলৈ দিম। যেতিয়া ৰঙচুৱা হৈ ভাজ খাই যাব তেতিয়া মই তাতে 2টা কেঁচা জলকীয়া কাটি লৈছোঁ আৰু এটা পিঁয়াজো কাটি লৈছোঁ, সেইখিনি তাতে দি দিছোঁ। জলকীয়াৰ পৰিমাণটো মই কমাই দিছোঁ। আপোনালোকে যদি বেছিকৈ দিব বিচাৰে কেঁচা জলকীয়া ইয়াত বেছিকৈ দিব পাৰে। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হৈ ভাজ খাই যাব তেতিয়া মই বইল কৰি ৰখা যিখিনি উৰহী মই সেইখিনি পেষ্ট বনাই ল'লোঁ আৰু সেই পেষ্টখিনি ইয়াতে এতিয়া দি দিম। আৰু বাটিত যিখিনি লাগি আছে এইটো অখালি পেলাই তাতে পানী অকণমানো দি দিছোঁ আৰু এইখিনি ভালকৈ এতিয়া মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে মই হালধি গুড়ি দি দিম আধা চামুচ আৰু দিম নিমখ আধা চামুচ। নিমখৰ পৰিমাণটো মই এতিয়া আধা চামুচেই দিছোঁ, কাৰণ উৰহীখিনি বইল কৰোঁতেও ইয়াত যিহেতু আমি নিমখ ব্যৱহাৰ কৰিছিলোঁ। এতিয়া এইখিনি হাই ফ্লেমতে ভাজিব লাগিব অলপ সময় আৰু ইয়াৰ যিখিনি পানী সেই পানীখিনি একেবাৰে আঁতৰি যোৱালৈকে এইখিনি এনেকৈ লৰাই থাকিব লাগিব। যেতিয়া সম্পূৰ্ণৰূপে পানীখিনি শুকাই যাব তেতিয়া মই ইয়াতে কাটি লোৱা এমুঠি ধনিয়া পাত দি দিছোঁ। ধনিয়া পাতৰ পৰিমাণটো ইয়াত অকণমান বেছি হ'লে খাবলৈ খুবেই ভাল লাগে। আৰু ধনিয়া পাতখিনি দিয়াৰ পিছত 1 মিনিটমান সময় এনেকৈ লৰাই থাকিম, ভালকৈ যাতে মিক্স হৈ যায় ধনিয়া পাতখিনি। এতিয়া এইখিনি হৈ গৈছে, মই গেছটো অফ কৰি দিম। উৰহীৰ এই ৰেচিপিটো আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব, খাবলৈ বহুত বেছি ভাল হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।